হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ। এতিয়া বতৰটো হৈছে কঁঠালৰ মুচি খোৱা বতৰ, নহয় জানো? আপোনালোকে হয়তো বহুতে কঁঠালৰ মুচি খাইছে। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ এটা কঁঠালৰ আঞ্জাৰ ৰেচিপি। আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু কেনে পায় মোক কমেণ্টত জনাব। এয়া মই কঁঠালখিনি কাটি লৈছোঁ। আচলতে মই কঁঠালখিনি কটা নাই, মোৰ ঘৰৰ ওচৰৰ জেঠাই এগৰাকীয়ে মোক এইখিনি কাম কৰাত সহায় কৰি দিছে। আহকচোন তেনেহ'লে ব'লক আমি শিকোঁ কিদৰে এই ৰেচিপিটো বনাব লাগে। এতিয়া মই কঁঠালখিনি নিমখ দি বইল কৰি লৈছোঁ। এয়া হৈছে আলু বইল আৰু এইখিনি মই হালধি দি ফ্ৰাই কৰি লৈছোঁ। এয়া হৈছে দুটা কটা বিলাহী, আপোনালোকে এনেকৈ কাটি ল'ব। আৰু এয়া হৈছে দুটা পিঁয়াজ, সৰু সৰু টুকুৰাত মই পিঁয়াজখিনি কাটি লৈছোঁ। আৰু এয়া হৈছে হালধি, নিমখ, জিৰা আৰু জলকীয়া গুড়িৰ এটা পেষ্ট। ইয়াত মই আদা আৰু নহৰু থেতেলিয়াই লৈছোঁ। আৰু লগতে আছে ইয়াত গৰম মছলা, ইয়াত আছে লং, ইলাইচি আৰু ডালচেনি। এইখিনি গোটেইখিনি লৈ এইখিনি ভালদৰে থেতেলিয়াই লৈছোঁ। এয়া খুবেই প্ৰয়োজনীয় এই আঞ্জাখনত। লগতে লৈছোঁ মই 4টা জলকীয়া, কেঁচা জলকীয়া। আৰু এই গোটেই সামগ্ৰীখিনি মই এইদৰে লৈ লৈছোঁ। আপোনালোকে ঠিক এইদৰেই লৈ লওক। এতিয়া কেৰাহীখন গৰম হৈ অহাৰ লগে লগে মই ইয়াত সৰিয়হ তেল দিছোঁ। এই আঞ্জাখনত অলপ সৰিয়হ তেল সৰহকৈ লাগিব। আৰু এতিয়া মই ইয়াত কাটি ৰখা পিঁয়াজখিনি দি লৈছোঁ। আৰু এই পিঁয়াজখিনি যেতিয়ালৈকে ইয়াৰ ৰংটো সলনি নকৰে তেতিয়ালৈকে লৰাই চৰাই ভাজি থাকিম। এতিয়া মই ইয়াত আদা নহৰুৰ পেষ্টখিনি দি লৈছোঁ আৰু এইখিনিও মই পিঁয়াজখিনিৰ লগতে ভাজি থাকিম। লগতে মই ইয়াত জিৰা, নিমখ, হালধি আৰু জলকীয়া গুড়ি পেষ্টখিনিও দি লৈছোঁ। এতিয়া এইখিনিও মই লৰাই চৰাই ভাজি থাকিম। এই পেষ্টখিনি আপোনালোকে তেতিয়ালৈকে ভাজিব লাগিব যেতিয়ালৈকে ইয়াৰ তেলখিনি ওলাই নাহে। এতিয়া মই ইয়াত কাটি ৰখা বিলাহীৰ টুকুৰাকেইটা দি লৈছোঁ আৰু এইখিনিও ভাজি থাকিম। এতিয়া মই ইয়াত বইল কৰি ৰখা কঁঠালখিনি দি লৈছোঁ আৰু এইখিনি ভালদৰে ভাজিব লাগিব যেতিয়ালৈকে কঁঠালত আমাৰ মছলাখিনি লগ লাগি নাযায়। আপোনালোকে যিদৰে মাংসখিনি কচি কচি ভাজে, ঠিক সেইদৰে এই কঁঠালখিনিও আপোনালোকে মছলাখিনিৰ লগত ভালদৰে লৰাই চৰাই ভাজি ল'ব। আপোনালোকক এতিয়া মই খিৰিকীৰে বাহিৰৰ দৃশ্য দেখাইছোঁ। গছবিলাকে নকৈ কুঁহিপাত মেলিছে, ইমান ধুনীয়া পৰিৱেশ, সেয়েহে আপোনালোকক দেখাওঁ বুলি দেখালোঁ। এতিয়া মই কঁঠালৰ আঞ্জাখনত অলপমান পানী দিছোঁ আৰু এইখিনি লৰাই চৰাই এতিয়া ঢাকোন এখন দি এয়া অলপ সময় ঢাকি ৰাখিম। এতিয়া মই ঢাকোনখন আঁতৰাই এইখিনি অলপ লৰাই চৰাই ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াত ফ্ৰাই কৰা আলুখিনি দি লৈছোঁ আৰু পুনৰ এইখিনি অলপ সময় লৰাই চৰাই ভাজি ল'ম। এতিয়া এইখিনি লৰাই চৰাই ভাজি থাকিম। আপোনালোকে যদিহে এই আঞ্জাখনত অলপ গ্ৰেভি বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত পানী এড কৰিব পাৰে। ময়ো ইয়াত অলপমান পানী এড কৰি লৈছোঁ আৰু এইখিনি পুনৰ লৰাই চৰাই অলপ সময় ভাজি ঢাকোন এখন দি অলপ সময় ঢাকি ৰাখিম। এতিয়া মই ঢাকোনখন আঁতৰাই দি ইয়াত এতিয়া গৰম মছলাখিনি এড কৰি দিছোঁ আৰু এইখিনি অলপ সময় লৰাই চৰাই ভাজি ল'ম। যেতিয়ালৈকে ইয়াৰ পানীখিনি শুকাই নাযায় তেতিয়ালৈকে মই ভাজি থাকিম। এই আঞ্জাখন খাবলৈ খুবেই সোৱাদ হয়, একেবাৰে মাংসৰ দৰেই হয় খাবলৈ। আপোনালোকে ঘৰত ৰান্ধি খাবচোন।
এয়া আমাৰ কঁঠালৰ আঞ্জাখন একেবাৰে ৰেডি। গৰম গৰম ভাত অথবা ৰুটিৰ লগত আপোনালোকে এই আঞ্জাখন খাব পাৰে। যদিহে আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।